নমস্কাৰ গাইজ, আজিৰ ভিডিঅ অলপ বেলেগ। ইয়াত বেটাৰ দেখি মই এইটো আনিছো। সো সম্পূৰ্ণকৈ চাব এইটো কেনেকুৱা কি বস্তু লৈ আনিছো। ইয়াত বেটাৰ চাই সো গাইজ এই বস্তুটো লৈ আনিছো মই ফ্লিপকাৰ্টৰ পৰা, মানে ইউটিউবৰ পৰা চাই এটা বস্তু দেখিছিলো, সেই বস্তুটো মই অৰ্ডাৰ কৰি লৈ আনিছো। এতিয়া আপোনালোকক দেখুৱাম কি বস্তু লৈ আনিছো, সম্পূৰ্ণকৈ চালেহে বুজিব পাৰিব কি বস্তু আনিছো। বহুত উপকাৰী বস্তু হ'ব পাৰে। সো সম্পূৰ্ণকৈ চাব আজিৰ ভিডিঅ'টো নাইবা ব্লগখন। সো আজিৰ ভিডিঅ'টো আনবক্সিং কৰি দিওঁ, বেছি দীঘলীয়া নকৰো। সো এইটো হ'ল ফ্লিপকাৰ্টৰ পৰা আনি ললো এই বস্তুটো আনিছো। এই বস্তুটো চাব পাৰে কি বস্তু আনিছো মই, আপোনালোকে অলপ ধৰিব পাৰিছে বাট সো গাইজ এই বস্তুটো আনিছো মই ফ্লিপকাৰ্টৰ পৰা, মানে এড বেটাৰ চাই মই আনিছো। এইটো কিমান দূৰ সঁচাইটো দেখিয়ে গম পাইছে। এইটো কি বনোৱা মেচিন বুলি ক'ব পাৰো। কি বনোৱা মেচিন এইটো হ'ল আমাৰ নৰ্মেল ভাত ক'বলৈ গ'লে এইটো পুলি পিঠা নহয়, নৰ্মেল ভাত, আমাৰ নৰ্মেল ভাত যিটো গেৰুৱা ভাত, এইটো হ'ল কুলি পিঠা গম পাইছে। কুলি পিঠা বহুতে আছে কয় তিল পিঠা, তিল এইটোৱেই। এইটো বনোৱা মেচিন এইটোৱেই। মই চাইছিলো ফেচবুকৰ পৰা এডভাৰটাইজখন, আৰু এইটোৱে মই অৰ্ডাৰ কৰি লৈ আনিছো। ইউটিউবতো চাইছিলো এইটো ভালকে বনাব পাৰে বুলি, বাট এইটো ইমান নোৱাৰে। ঠিক আছে, এইটো মিছলীয়া প্ৰডাক্টটো হ'ল এইটো ভালকে বনাব নোৱাৰে। একচুৱেলি এইটো ভালকে বনাব নোৱাৰে। মই দেখুৱাইছো কেনেকৈ বনাই বাৰু। ইয়াত দেখিবলৈ পাইছে আপোনালোকে, ইয়াত হেৰি দিব লাগিব, আটাৰ হেৰি গুটিটো দিব লাগিব। ইয়াত দিয়াৰ পিছত আপোনালোকে এইটো এনেকৈ দিব লাগিব। ঠিক আছে, এইটো এনেকৈ দিলে কি হ'ব, সেই গুটিটো পিঠাৰ দৰে আকৃতি হ'ব। পিছত আপোনালোকে এইটো দেখিবলৈ পাৰিছে, ইয়াত দিব লাগিব, ইয়াত এনেকৈ দিব লাগিব, জানে আপোনালোকে। পিছত এইটো দিব লাগিব, ভিতৰত হেৰি দিব লাগিব, পিছত এনেকৈ মাৰিব লাগিব, আৰু পিঠাখন হৈ গৈছে। এনেকুৱা বস্তু এইটো গম পাইছে। কিন্তু ইমান ভালকে এইটো কাম নকৰে, চিধা কথা কৈছো। এইটো নল'ব আপোনালোকে, ইউটিউবৰ পৰা চাই ফেচবুকৰ পৰা চাই নল'ব। ঠিক আছে, এইটো মই আনিছো এনেই জাষ্ট অলপ দেখিছিলো ভালকে বনাব পাৰে পিঠা চিঠা, বাট ইমান নোৱাৰে। এইটো ভালকে বনাব নোৱাৰে। এইটো দেখিবলৈ পাৰিছে, এইটো ভালকে বনাব নোৱাৰে। জাষ্ট আপোনালোকে অনুমান কৰিবলৈ পাৰিছে এইটো এই প্লাষ্টিক জাতীয় বস্তুটো, এই পিঠাখন ইমান ভালকে বনাব নোৱাৰে। ইমান সৰু পিঠা হয় এই পিঠাখন, ইয়াত ভালকে মিক্স নহয়। মিক্স মানে ঘূৰণীয়া চিদ্ধটো ভালকে নবহে। চ' এইটো নল'ব, এইটো প্ৰডাক্টটো বেড কোৱালিটি প্ৰডাক্ট। চ' নল'ব আপোনালোকে, এইবিলাকৰ পৰা সাৱধান হৈ থাকক। এক বেটাৰ পৰা চাই আপোনালোকে প্ৰডাক্ট নল'ব। চ' ইয়াতে আজি ভিডিঅ' সামৰিছো। যদি ভাল লাগে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ, কমেণ্ট এণ্ড ফ'ল কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।